আজি ভ্লগটো আৰম্ভ কৰিব লৈছোঁ আৰু এতিয়া 1টা বাজিছে। মই কেতিয়াবাই গা পা ধুই আজৰি হৈ আহিছোঁ, আহি এতিয়াহে ভ্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি 31 তাৰিখ, মোৰ বাৰ্থডে। সেয়ে ভাবিছোঁ কি কৰোঁ দেখাম। ভাবিছোঁ এটা ঘৰতে কেক বনাম আৰু ভাবিছিলোঁ বহুত কিবা কিবি বস্তু দিম কেকটোত, কিন্তু কি হ'ব, আহিল বানপানী, একো আনিব নোৱাৰোঁ। আৰু এতিয়া ঘৰত যি আছে সেয়াৰে কেকটো বনাম, আপোনালোককো দেখুৱাম। কিন্তু তাৰ আগতে এটা বেলেগ বস্তুহে মই আপোনালোকক দেখুৱাব খুজিছোঁ। তেতিয়াহ'লে বলক। এয়া দেখিছেনে কিমান ডাঙৰ বানপানী আহিল? এনেকৈ দুবাৰ আহিল আৰু কেইবাৰ বা আহে। জন্মদিনৰ কাৰণে এডাল গছ ৰুলোঁ, গছ নহয় ঠিক জলকীয়াৰ পুলি। আৰু এইডাল আৰু ৰুইছোঁ ক'ত? গাখীৰৰ টেমাত। কেক বনাবলৈ মই এটা বাটিত এটা কাপৰ জোখাৰে 2 কাপ ময়দা লৈছোঁ, আধা চামুচ বেকিং পাউডাৰ লৈছোঁ, অলপ গাখীৰ লৈছোঁ, একাপ চেনি লৈছোঁ। এইখিনি মিক্সিত ধুনীয়াকৈ গুড়ি কৰি লৈছিলোঁ চেনিখিনি। একাপ ৰিফাইন তেল লৈছোঁ। কেইটুকুৰামান গুড় ব্যৱহাৰ কৰিছোঁ মই, আৰু কেইটামান খিচমিচ। আৰু এতিয়া মই এখন চামুচেৰে ধুনীয়াকৈ এইখিনি মিহলি কৰি দিম। ভালদৰে মিহলি কৰি হোৱাৰ পিছত মই এখন প্লেটেৰে এইখিনি মিশ্ৰণখিনি আধা ঘণ্টামান ঢাকি এনেদৰে থৈ দিম। এতিয়া এটা বাটিত কিছু ৰিফাইন তেল দিছোঁ আৰু তেলখিনি বাটিটোৰ চাৰিওকাষে ধুনীয়াকৈ লগাই দিম। ৰিফাইন তেলখিনি লগোৱাৰ হোৱাৰ পিছত মই বাটিটোত অকণমান ময়দা চাৰিওফালে ছটিয়াই দিম। ময়দাখিনি লগোৱা হোৱাৰ পিছত মই এখন কাগজ, সাধাৰণ কাগজ, বাটিটোৰ আকাৰত কাটি লৈছোঁ আৰু তাত অকণমান আকৌ ৰিফাইন তেল দি ধুনীয়াকৈ চাৰিওফালে লগাই ল'ম। কাগজখন ভালদৰে বহাই লৈ মিক্সাৰখিনি বাটিটোত দিয়াৰ পিছত মই বাটিটো এনেদৰে কেইবাৰমান লৰাই দিছোঁ যাতে মিক্সাৰখিনি ধুনীয়াকৈ মাটিত বহি যায়। আৰু ইয়াৰ ওপৰত মই কেইটামান খিচমিচৰ টুকুৰা দি দিছোঁ। যিহেতু মোৰ ওচৰত আৰু বেলেগ কোনো ড্ৰাই ফ্ৰুট নাই, সেইবাবে মই এইখিনিকে দি দিছোঁ। এতিয়া কেৰাহী এটা গেছৰ ওপৰত বহাই কেৰাহীটোত কিছু পানী দিছোঁ আৰু এডাল ষ্টেণ্ড দি দিছোঁ। দি ঢাকনিখন লগাই দিম কিছু সময়, যাতে কেৰাহীৰ ভিতৰখন ধুনীয়াকৈ গৰম হৈ উঠে। পানীখিনি ভালদৰে উতলাৰ পিছত মই ষ্টেণ্ডডালৰ ওপৰত বাটিটো বহাই দিছোঁ আৰু এতিয়া এই কেকটো ভাপত হ'ব। গেছটো মই ল'ত ৰাখিছোঁ, কিন্তু মোৰ গেছটো ইমান ল' কৰিব পৰা নাযায়, সেইবাবে মই ইয়াত পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিমখো ব্যৱহাৰ কৰিব। 15 মিনিট পিছত কেকটো এনেদৰে ফুলিবলৈ পিছত আমাৰ কেকটো ৰেডি হৈ গ'ল। খাবলৈ টেষ্টি হৈছিল, কিন্তু অকণমান ঢিলা হ'ল। মই আগে পিছেও এনেদৰে বনাওঁ, এনেকুৱা ঢিলা নহয় দেখোন। আজি বা কিয় হ'ল, সেইবাবে এইবাৰ পাৰফেক্ট কেক বনাব নোৱাৰিলোঁ বুলি ক'ব লাগিব। মই আকৌ এবাৰ বনাই দেখুৱাম, কিন্তু ভিডিঅ'টো কৰিছিলোঁ যাতে আপোনালোকক দেখুৱালোঁ।